পুনৰ নিৰ্বাচনী পোষ্টাৰৰ বেনাৰ সলনি কৰাৰ খৰচ বাঢ়িল কংগ্ৰেছৰ। জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগৰ পাছতেই ওলাইছে এই খবৰ। নামনি অসমৰ বিভিন্ন প্ৰান্তত পুৱতি নিশা ভয়ংকৰ শিলাবৃষ্টি। অভয়াপুৰী, সৃজনগ্ৰাম, কাকৈজানা, উত্তৰ শালমাৰা আদি অঞ্চলত শিলাবৃষ্টি, হাহাকাৰ পৰিস্থিতি, ব্যাহত বিদ্যুৎ সংযোগ। শীৰ্ষ কংগ্ৰেছীয়ে দল এৰাৰ পিছতে অসহায় গৌৰৱে বিচাৰিছে অখিল গগৈৰ সহায়। অখিল গগৈলৈ নিশাই ফোন গৌৰৱ গগৈ। গৌৰৱ গগৈৰ ফোনৰ পিছতে অখিল গগৈৰ মন্তব্য, ভগা বিয়াত উৰুলি দি লাভ নাই, কোনো কাৰণতে কংগ্ৰেছৰ লগত মিত্ৰতা নহয়। উত্তেজনাৰ মাজতেই মধ্যপ্ৰাচ্যৰ পৰা আহিছে ডাঙৰ খবৰ। বিশ্বজুৰি বৃদ্ধি পাব পাৰে খাৰুৱা তেলৰ মূল্য। নেটৰ দেশৰ সহায় নোপোৱাৰ পিছতে হতাশ ট্ৰাম্পৰ ভয়ংকৰ কাণ্ড। আজি বিজেপিৰ তালিকাত লাগিব মোহৰ। সন্ধিয়া ৭ বজাত বিজেপিৰ সংসদীয় সমিতিৰ বৈঠক। একেলগে প্ৰকাশ পাব ১২৬টা সমষ্টিৰ বাবে বিজেপিৰ তালিকা। মুঠ ৮৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। সমষ্টিত কংগ্ৰেছৰ হৈ ধুমধাম প্ৰচাৰ চলাই থকা প্ৰতীক বৰদলৈ এতিয়া কি হ'ব? পিতৃৰ পথেৰেই যাব নে কংগ্ৰেছত থাকিব প্ৰতীক বৰদলৈ? দুমোজাত প্ৰদ্যুৎ পুত্ৰ প্ৰতীক বৰদলৈ ৰাজনৈতিক ভৱিষ্যত। ডিব্ৰুগড়ত প্ৰশাসনৰ উচ্ছেদ অভিযান। দীৰ্ঘ বছৰ ধৰি লুইতৰ পাৰৰ এই স্থানত বাস কৰি আহিছিল লোকসকলে। ডিব্ৰুগড় ন্যায়িক আদালতৰ নিৰ্দেশৰ পিছতে প্ৰশাসনে গ্ৰহণ কৰিলে পদক্ষেপ। ৯ বিঘা ভূমিত যোৱাকালি পুৱাৰে পৰা চলিল চৰকাৰী বুলডোজাৰ। দিহিং নৈত জাহ যোৱাৰ উপক্ৰম অইলৰ তিনিটাকৈ তৈলখাট। যিকোনো সময়তে গেছ নিৰ্গত হৈ বিস্ফোৰণৰ আশংকা। এবেগ চিমেণ্টেৰে খাট বন্ধ কৰি অইলে কৰিছে লৰাধেমালি। ভয়ংকৰ পৰিস্থিতিৰ আশংকাত ইতিমধ্যে আতংকিত গয়াই বন্ধ কৰি দিছে অইলৰ কাম-কাজ। মাচুল বৃদ্ধি ৰোধৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ দীঘলীয়া প্ৰতিবাদত অৱশেষত মূৰ দোৱাবলৈ বাধ্য হ'ল গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ। মঙলবাৰে উত্তাল প্ৰতিবাদৰ পিছত ছাত্ৰ-ছাত্ৰীৰ সৈতে আলোচনা উপাচাৰ্য ননীগোপাল মহন্তৰ। প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ দাবী সন্দৰ্ভত আলোচনা কৰাৰ প্ৰতিশ্ৰুতি। মাচুল বৃদ্ধি সন্দৰ্ভত ১৫ মে'ত ছাত্ৰ প্ৰতিনিধি আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ আলোচনা। তাৰ পিছতে গ্ৰহণ কৰা হ'ব পৰৱৰ্তী সিদ্ধান্ত। ৬ মাহৰ অন্তত হ'লেও তৎপৰ হৈ পৰিছে লোক নিৰ্মাণ বিভাগ আৰু জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতি। বতাহ বৰষুণত জুবিন ক্ষেত্ৰৰ অক্ষয় বন্তি নুমাই যোৱাৰ পিছত সোণাপুৰৰ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ক্ষেত্ৰ সজাই তোলাৰ ঘোষণা চৰকাৰৰ। জুবিন ক্ষেত্ৰ ধুমুহাত তছনছ হোৱাক লৈ শেহতীয়াকৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত মঙলবাৰে পুৱাৰে পৰা দেখা গৈছে তৎপৰতা।